সকলোকে গৌতম জিবি ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। এই চেনেলত ইতিমধ্যে আমি অসম টেট 2021ৰ ভাষা 1 অসমীয়া সিলেবাছৰ পৰা কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই থৈছোঁ। আজি লৈ আহিছোঁ ভাষা 1 সিলেবাছৰ অন্তৰ্গত স্বৰধ্বনি, ব্যঞ্জনধ্বনি, সন্ধি, নিৰ্দিষ্টতাবাচক প্ৰত্যয়, নত্যবিধি, সত্যবিধি আৰু স্ত্ৰী প্ৰত্যয় সম্পৰ্কীয় কেইটামান MCQ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম MCQ, অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি কিমানটা? উত্তৰ 21টা। সেইকেইটা হ'ল ক, খ, গ, ঘ, ঙ, প্ৰথম চ, জ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, ৰ, ল, শ আৰু হ। কোনটো বিশিষ্ট ব্যঞ্জনধ্বনিৰে অসমীয়া ভাষাত শব্দৰ আৰম্ভণি নহয়? শুদ্ধ উত্তৰটো হ'ব ঙ, ডিটো। অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা? 8টা। অ, আ, ই, উ, এ, ই, উ আৰু উ। 4 নং প্ৰশ্ন, নাসিক্য ধ্বনি কেইটা আৰু কি কি? 5টা। ঙ, ঞ, মূৰ্ধন্য ণ, দন্ত্য ন আৰু ম। তাৰ পাছৰ প্ৰশ্ন, ওষ্ঠ ধ্বনি কেইটা কি কি? প, ফ, ব, ভ, ম আৰু ৱ। তলৰ কোনটো শব্দ স্বৰান্ত নহয়? ইয়াতে মাছটো স্বৰান্ত নহয়, এইটো ব্যঞ্জনান্ত। বাকীকেইটা কাছ, পানী, অসমীয়া স্বৰান্ত। উচ্চাৰণ কি সন্ধিৰ নিদৰ্শন? উত্তৰ হ'ব ব্যঞ্জন সন্ধি। নমঃ যোগ কাৰ কি সন্ধিৰ নিদৰ্শন? এইটো বিসৰ্গ সন্ধি। নমস্কাৰ, নমঃ যোগ কাৰ নমস্কাৰ। 9 নং প্ৰশ্ন, নৈ যোগ অক নায়ক কি সন্ধিৰ উদাহৰণ? উত্তৰ স্বৰসন্ধি। কেইটামান সন্ধিৰ উদাহৰণ দি দিছোঁ। দেৱ যোগ ঋষি, দেৱৰ্ষি। গৈ যোগ অক গায়ক, গো যোগ এষণা, গৱেষণা। নৌ যোগ ইক নাবিক, দিক যোগ অন্ত, দিগন্ত। নিহ যোগ ছয়, নিশ্চয়। মুনি যোগ ইন্দ্ৰ, মুনীন্দ্ৰ। পৰৱৰ্তী প্ৰশ্ন, কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ হোৱা প্ৰত্যয়টোৱে হ'ল নিৰ্দিষ্টতাবাচক প্ৰত্যয়। উদাহৰণস্বৰূপে মানুহজন, নৈখন, কাগজখিলা, মানুহগৰাকী, গৰুটো, বাঁহডাল, জাঠিপাত আদি। 11 নং প্ৰশ্ন, তলৰ কোনটো শব্দত নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ হৈ আছে? গছজোপা, ফুলযোগনী আৰু নাওযোগৰীয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গছজোপা। আমি গছজোপা বুলি নিৰ্দিষ্টকৈ বুজাইছোঁ। 12 নং প্ৰশ্ন, গোটা, দীঘল, টান অথবা লেহুকা বস্তুক বুজাবলৈ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব ডাল, যেনে বাঁহডাল, ৰছীডাল আনচোন। আমি যদি কাৰোবাক কওঁ তেনেকৈ, তেতিয়া তেওঁ নিৰ্দিষ্ট ৰছীডাল আনিব পাৰিব। তুচ্ছাৰ্থ বুজাবলৈ তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ হয়? তো, জন, গৰাকী আৰু জনী। ইয়াতে শুদ্ধ উত্তৰটো হ'ব তো, যেনে ল'ৰাটো। ল'ৰাজন বা মানুহগৰাকী বা মানুহজনী বুলি ক'লে আমি তুচ্ছাৰ্থ নহয়, মান্যাৰ্থ হয়। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো স্ত্ৰী প্ৰত্যয়ৰ নিদৰ্শন? মাইকী, অন, অক, ৰি। ইয়াতে ৰিটো, যেনে কলা, কালৰী, ডেকা, ডেকেৰী। 15 নং প্ৰশ্ন, বুঢ়াৰ স্ত্ৰীলিংগ ৰূপ বুঢ়ী। ইয়াত কোনটো স্ত্ৰী প্ৰত্যয় যোগ হৈছে? দীৰ্ঘই প্ৰত্যয়টো যোগ হৈছে। বুঢ়াত দীৰ্ঘই প্ৰত্যয় যোগ হৈ বুঢ়ী কৰা হৈছে। যেনেকৈ খুৰা, খুৰী, মামা, মামী, এইবোৰতো দীৰ্ঘই প্ৰত্যয়টোৱে যোগ হয়। 16 নং প্ৰশ্ন, উদ যোগ ছেদ, উচ্ছেদ। উদ যোগ জল, উজ্জ্বল। উদ যোগ লেখ, উল্লেখ। এইবোৰ কি সন্ধিৰ নিদৰ্শন? উত্তৰ ব্যঞ্জন সন্ধি। 17 নং প্ৰশ্ন, অসমীয়া ভাষাত থকা দৃশ্যৰ ধ্বনি হ'ল ঐ, আই, আও, ইউ ইত্যাদি। উদাহৰণস্বৰূপে ঐ দৃশ্যৰ ধ্বনিৰে তই, আই দৃশ্যৰ ধ্বনিৰে তাই, আও দৃশ্যৰ ধ্বনিৰে নাও, ইউ দৃশ্যৰ ধ্বনিৰে ঘিউ। ইয়াতে দুটা স্বৰধ্বনি একেলগে উচ্চাৰিত হৈছে। 18 নং প্ৰশ্ন,
ৰি ৰ মূৰ্ধন্য ষ বৰ্ণৰ পাছত দন্ত্য ন ঠাইত মূৰ্ধন্য ন বঢ়ে যেনে ঋণ তৃণ কৰ্ণ কাৰণ স্বাভাৱিকতে মূৰ্ধন্য ন হোৱা শব্দ হ'ল বাণিজ্য মণি পুণ্য বীণা নিপুণ কল্যাণ আদি আপোনালোকৰ প্ৰশ্ন এনেধৰণে আহিব পাৰে যে তলৰ কোনটো শব্দত স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে চাৰিটা অপশ্যন দি দিব তাৰে শুদ্ধটো লিখিব লাগিব ২০ নং প্ৰশ্ন কুৰাণ ইউৰেনাছ আদি শব্দত ৰ বৰ্ণৰ পাছত দন্ত্য বহাৰ কাৰণটো কি উত্তৰটো হ'ব বিদেশী শব্দৰ ক্ষেত্ৰত এনে হয় বিদেশী শব্দত ৰৰ পাছত মূৰ্ধন্য ন নবহে প্ৰশ্ন মূৰ্ধন্য ত বৰ্গৰ লগত সদায় মূৰ্ধন্য ন হয় যেনে কণ্টক পিণ্ড বিষণ্ণ আদি ২১ নং প্ৰশ্ন বৰাণী কুমাৰণী আদি স্ত্ৰীলিংগবাচক শব্দৰ ৰ বৰ্ণৰ পাছত মূৰ্ধন্য ন কিয় হোৱা নাই উত্তৰ অসমীয়া স্ত্ৰীলিংগবাচক প্ৰত্যয় অনি যোগ হ'লে এনে হোৱা দেখিবলৈ পোৱা যায় ইয়াতে কুমাৰ যোগ অনি যোগ হৈ কুমাৰণী হৈছে পৰৱৰ্তী প্ৰশ্ন ভাষা মহিষ পুৰুষ কোষ বিশেষ্য পুষ্প আদি স্বাভাৱিকতে মূৰ্ধন্য ষ হোৱা কেইটামান শব্দ আপোনালোকৰ MCQ আহিব পাৰে যে তলৰ কোনটো শব্দত স্বাভাৱিকতে মূৰ্ধন্য ষ ব্যৱহাৰ হৈছে তাৰে চাৰিটা অপশ্যন দি দিলে শুদ্ধটো বিচাৰিলে লিখিব লাগিব সেইকাৰণে কিছুমান এনেধৰণৰ শব্দ মনত ৰাখিব লাগিব গুচৰীয়া শব্দৰ বিপৰীত শব্দ কি শুদ্ধ উত্তৰটো হ'ব পদকীয়া মহৌষধ শব্দৰ সন্ধি ভাঙিলে কি হ'ব উত্তৰ হ'ব মহা যোগ ঔষধ সংযম শব্দৰ সন্ধি ভাঙিলে কি হ'ব সম যোগ যম সংযম ২৬ নং প্ৰশ্ন সংস্কাৰ শব্দৰ সন্ধি ভাঙিলে কি হ'ব উত্তৰ হ'ব সম যোগ কাৰ সমান সংস্কাৰ দলঙৰ আৰু দলঙৰ ইয়াৰে কোনটো ৰূপ শুদ্ধ ইয়াতে এটা অনুস্বাৰ আছে আৰু এটা ঙ আছে ইয়াতে শুদ্ধ উত্তৰ হ'ব দলঙৰ ঙ থকাটো কাৰণ অনুস্বাৰটো ব্যঞ্জনান্ত শব্দত ব্যৱহাৰ হয় ২৮ নং প্ৰশ্ন হাত উজান দে জতুৱা ঠাঁচটোৱে কি অৰ্থ বুজাইছে উত্তৰটো হ'ব কামত সহায় কৰা অৰ্থ বুজাইছে এইখিনিতে কৈ থওঁ আপোনালোকে জতুৱা ঠাঁচ সম্পৰ্কে সবিশেষ জানিবলৈ মই দুটাকৈ ভিডিঅ' প্ৰস্তুত কৰি আই বাটনত বা ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে ৰান্ধনী শব্দৰ স্ত্ৰীলিংগবাচক ৰূপ কি ৰান্ধনী অৰ্থাৎ হস্ৰইকাৰ থকাটো হ'ব পুৰুষবাচক শব্দ আৰু দীৰ্ঘইকাৰ থকাটো হ'ব স্ত্ৰীলিংগবাচক শব্দ কাৰণ অসমীয়া ভাষাত ইকাৰান্ত শব্দত দীৰ্ঘইকাৰান্ত অৰ্থাৎ ইকাৰান্ত কৰি স্ত্ৰীলিংগবাচক কৰা হয় কুচা আৰু ধাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয় দুটা ব্যৱহাৰ কৰি দুটা শব্দ লিখা চুলি কুচা আৰু মালাধাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বিভক্তি লিংগ বচন পুৰুষবাচক বিভক্তি সম্পৰ্কীয় MCQ লৈ আহিম জতুৱা ঠাঁচ সম্পৰ্কে ভিডিঅ' চাবলৈ আপোনালোকে আই বাটন অথবা ডেছক্ৰিপশ্যন চাব পাৰে অসমীয়া ভাষাৰ জন্ম ক্ৰমবিকাশ সম্পৰ্কে ভিডিঅ' চাবলৈ বাওঁফালৰ লিংকটোত ক্লিক কৰিব পাৰে আৰু টেট সম্পৰ্কীয় ভিডিঅ'ৰ প্লেলিষ্টৰ কাৰণে সোঁফালৰ ভিডিঅ'টোত ক্লিক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ